মহান আত্মাগৰাকীৰ প্ৰথমটি এলবাম অনামিকাৰ পৰা তেওঁলৈ উপজা দিনৰ শুভেচ্ছা জ্ঞাপন কৰিব বিচাৰিছোঁ। শিল্পীৰ কেতিয়াও মৃত্যু নহয়, শিল্পী শিল্পৰ মাজৰে জীয়াই থাকে। আমি প্ৰতি বছৰে আমি ইয়াত উদযাপন কৰিম জুবিন গাৰ্গদেৱৰ জন্ম জয়ন্তী। বহু কষ্টৰ মাজে গান গাবলৈ আহিছোঁ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। যিমান পাৰোঁ চেষ্টা কৰি ভালকৈ গাবলৈ, ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। ধন্যবাদ।